এক ভয়ংকৰ পথ দুৰ্ঘটনা নিহত একেটা পৰিয়ালৰ 7জনকৈ যুৱক অৰুণাচলৰ মায়দিয়াৰ বৰফ চাবলৈ গৈ কৰুণ মৃত্যু খাবতিলে একেটা বংশ পৰিয়ালৰ 7জনকৈ যুৱকে ডুমডুমাৰ বৰহাবজান লংছোৱাল প্ৰিমিয়াৰ গাঁৱৰ একেটা চুবুৰীৰ পৰা মায়দিয়ালৈ বুলি গৈছিল 19জন যুৱক দুখন বলেৰো গাড়ীৰে বুধবাৰে পুৱা 4 বজাত যাত্ৰা আৰম্ভ কৰিছিল যুৱক কেইজনে এখন বলেৰোত আছিল 8জন যুৱক আনখনত আছিল 11জন যুৱক গন্তব্যস্থান পাইছিল 8জন যুৱকক কঢ়িয়াই নিয়া বলেৰোখন কিন্তু গন্তব্যস্থান পোৱাৰ পূৰ্বে ভয়ংকৰ দুৰ্ঘটনাত পতিত হল আনখন বলেৰো 60 ফুট তলত বাগৰি পৰে বলেৰোখন আমাৰ লৰাখিনি সেকেন্ড গাড়ী আছিল আমি প্ৰথম গাড়ী আছিলো আমি আগত গৈ পাইছো তাৰ পিছত মাদি আমি গৈ পালো আমাৰ লৰাজনে উঠি আহি বেলেগ গাড়ীত উঠি গৈ আমাক খবৰ দিছে পুৰা তেজে হেৰি হৈ আছে গৈ কৈছে যে আমাৰ গাড়ীখন বোলে পাহাৰৰ পৰা বাগৰি পৰিলে বোলে লগে লগে আমি ৰিটাৰ্ণ ঘূৰি আহিছো ঘূৰি আহি লগে পাহাৰত নামিব বিচাৰিছো তো মানুহখিনি আমাক ৰখাই লৈছে নামিবা তোমালোকে নোৱাৰিবা নামিব বোলে তথাপি আমি মানা নাই আমি ভাইকিসকলক আমি এৰি থব নোৱাৰো আমি তল নামি গলো মই চবতকৈ তললৈ গৈছো গৈ মই ড্ৰাইভাৰক পাইছো প্ৰথমত ড্ৰাইভাৰক মই উঠালো উঠাই মই ড্ৰাইভাৰক এটা সেফটি জেগাত থৈছো আকৌ মই তললৈ গুচি গলো একদম লাষ্ট ফিনিচিং তললৈ গলো তাৰপৰা দেখিছো যে গাড়ীখনক মই অলপ চাই পাইছো আৰু এটা ল'ৰাক মই দেখিছো পাথৰ এটা ডাঙৰ পাথৰ পৰি আছে ল'ৰাজনে পৰি আছে কোনো ল'ৰা দূৰৰ পৰা ধৰিব পৰা নাই আৰু সেইখিনিৰ পৰা মানে যি তললৈকে মই গলো লাষ্ট ফিনিচিং লগে সেইখিনিৰ পৰা অকল পাহাৰ আছিলে সেইবিলাক গছ গছনি নাছিলে যে তললৈ নামি যাম যে সেনেকৈ কোনো উপায় নাছিলে আৰু তাৰপৰা চালো মাত চিঞৰিছো ল'ৰাখিনিক আৰু নামখিনি ধৰি চিঞৰিছো কোনো আমি সন্ধান পোৱা নাই তাৰপিছত আমি ওপৰত উঠি আহিলো দুৰ্ঘটনাত পতিত গাড়ীখনত আছিল এইজন যুৱক কেনেকৈ সংঘটিত হল দুৰ্ঘটনা যুৱকজনৰ মুখেৰে শুনক গাড়ীখন মানে আমি যেতিয়া গৈ আছিলো তাৰপৰা মানে গাড়ীখন অলপ স্পীডত আছিলে ইমান শ্ল' নাছিলে তাৰপিছত মানে আগত মানে নলা এটা আছিলে তো সেই নলাখনত মানে আগচকাটো আমাৰ পৰি গ'ল তো আগচকাখন যেতিয়া পৰি গ'ল তো গাড়ীখন মানে এই চাইডে কাটিং হৈ গ'ল টানি দিলে মানে তাৰপিছত পিছ চকাটো পৰি গ'ল যে গাড়ীখন জাম্পিং কৰি দিলে জাম্পিং কৰাৰ পিছত মানে আমি গাড়ীখন মানে বচাব নোৱাৰিলো আৰু ৰখাই আছিলো তাৰপৰা লগৰ এটা আগপিনে বহি আছিলে সি মানে টানিব ধৰিলে কিন্তু টানিব নোৱাৰিলে ষ্টাৰিংটো লগালগি গৈখিনি তাত সোমাই গ'ল মানে ব্ৰেক মাৰিব কোনটো সিটত বহি আছে মই বেক চাইডে আছিলো ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল যুৱকজনে কৈ গ'ল শিহৰণকাৰী সময়খিনিৰ কথা 20 পাল্টিমান আমাৰ মানে যোৱাৰ পিছত আমি প্ৰায় 30-40 ফুট তলত আমি গৈখিনি নিজে ওলাই গ'লো মই কেনেকৈ ওলালো মই ক'ব নোৱাৰো ইমান তলৰ পৰা ওপৰত উঠিলো বগাই কিনে বহুত মানে উঠিব পৰা মানে অৱস্থাত নাছিলো আৰু তাৰপৰা হ'লেও মানে যেনে উঠিলো আৰু চব উঠি কিনে মই 1 কিলোমিটাৰ দৌৰি গৈছো মানে আমাৰ গাড়ী এখন আগতে গুচি গ'ল বলেৰোখন তাৰপৰা সিহঁতক মানে খবৰ দিলো আৰু যিখিনি মানে পুলিচ ফৰ্চ আছিলে তেওঁলোকক মানে অলপ দেৰিকৈ মানে খবৰটো দিয়া হ'ল দূৰত আছিলে ৰয়িঙৰ পৰা তেওঁলোকে আহিছে তাৰপৰা সিহঁতে আহি কিনে যি মানে ডিচিজন আহি কিনে লগালগি আমাক একো সোধপোছ কৰা নাই ক'ত এক্সিডেণ্টটো হ'লে সেইটো চালে আৰু লগালগি তেওঁ আগতে নামিছে বেল চেল লৈ কিনে চিধা তলত গুচি গ'ল তেওঁ যোৱাৰ পিছত তেওঁৰ যিমান ফৰ্চ আছিলে গোটেইখিনি চবে নামি কিনে তলত গৈ কিনে আমাৰ যিকেইটা হেৰি আছিলে সিহঁতৰ চবৰ ফটো মাৰি কিনে আনিলে চবে ডেথ হৈ গ'ল বুলি কিনে এই কৰুণ ঘটনাৰ পাছত এতিয়া বৰহাবজান লংছোৱালত পৰিছে শোকৰ ছাঁ বৃহস্পতিবাৰে বৰফেৰে ঢাক খাই পৰিছে মায়দিয়া এনে প্ৰতিকূল বতৰৰ মাজতো ITBPৰ উদ্ধাৰকাৰী দলে চলাই আছে অভিযান ITBPয়ে উদ্ধাৰ কৰিছে 4জন যুৱকৰ মৃতদেহ মোৰ ব্ৰাদাৰ-ইন-লয়ে ফোন কৰিছিলে তেওঁ ক'লে যে 4টা অলৰেডি আমি ডেড বডি এতিয়া পাইছো তাৰে 2টা ডেড বডি আপোনাৰ ৰছী বান্ধি কিনে ওপৰলৈ লৈ আহিছে বাকী 3টা এতিয়া অন্যান্য হৈ আছে বৰফৰ মাজত বোলে পুট খাই আছে দুৰ্ঘটনাত নিহত যুৱককেইজন হল আমিৰ আলী পাৰভেজ আলম ইৰছাদ হুছেইন আনোৱাৰ হুছেইন আফিজ হুছেইন শামছেদ শইকীয়া আৰু আনছাৰ খান শদিয়াৰ পৰা শুক্লেশ্বৰ গগৈ ডুমডুমাৰ পৰা অজয় ঠাকুৰ আৰু ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়া প্ৰতিদিন টাইম